আমাক খোৱাৰ আকৌ পলুৱা This is from outfit for today. कितना बड़ा है कैलेंडर सब कैलेंडर बना आमा पुराना बाइक गय बनाम ছোৱালীজনী नमाइबी बेटा কি বুলি ভাবিছে আমি ৰাস্তা Hi everyone, welcome back to my YouTube channel. আজি মানে আমি এটা ঠিকা কাম পাইছো আমি ঠিকাদাৰী কাম কৰিছো মানে আমি এই গেটখনত এই পুৰণা ৰংবোৰ আঁতৰাই নতুন ৰং দিয়াৰ এটা ঠিকা লৈছো আমি ভাবিছো কি মই আজি দিনটো ইনে ঘৰত থাকো আজি কাম কৰিছো সেইকাৰণে ব্লগ এটাকে বনাই দিওঁ সো লেটস স্টাৰ্ট দ্য ভিডিও ভিতৰলৈ গৈ পুৰা চিজ কাগজ মাৰি ষ্টাৰ্ট কৰি দিলে আমি এতিয়া ফাৰ্ষ্ট এই চিজ কাগজ মাৰি এই পুৰণা ৰংটো হটাই লওঁ তাৰপিছত মাৰিম প্ৰাইমাৰ তাৰপিছত হ'ব কালাৰ বিফৰটো চাই লওক ভালকৈ এয়া আমাৰ কৰদৈ খোৱা ব্ৰেক চলি আছে মাজতে অলপ সময় ব্ৰেক লৈ কামৰ পৰা কৰদৈ খাই আছিলোঁ আমি বহুত কাম কৰি থকা দেখি আমাৰ কৰদৈ এনেকৈ কাটি আনি দিলে খালোঁ বহুত টেষ্টি লাগিলে গৰমত টেঙা টেঙা অলপ মিঠা মিঠা কৰদৈ খাই আমাৰ কাম কৰি কৰি মানে এক্সজষ্টেড হৈ গৈছো ভাগৰ লাগি গৈছে একদম হাত কেনেকুৱা ধুনীয়া হাতখন নেদেখি একদম বেয়া হৈ গৈছে হাতখন মই এতিয়া কৈ আছো সেইটো চেলেবুৰানি চাল কেনেকুৱা অৱস্থা হৈ গৈছে গা আমি ইয়াৰ পৰা টকা ঘটি পিনে মিনা বজাৰ চাম এই আমাক খোৱাৰ মই নাখোৱা পাই স্কুলত পু গৈছিল নহয় এইটো পলুৱা মানে কাম শেষেই হ'বলৈ হ'ল আমি মানে অলপ এতিয়া ৰেষ্ট লৈ লৈছোঁ ইয়াতে বহি পিনে ইমান ধুনীয়া আমি মানে ইয়াত জিৰি জিৰি বতাহৰ পৰশ লৈ ৰখি আছোঁ আৰু চমু ভিউ দেখাই দিছোঁ চমু ভিউ এইখন গেটেৰেদি সোমাই যাব আৰু এইটো পাব ঘৰ অকল এটা ঘৰ নহয় আমাৰ ঘৰ দুটা আছে চাৰিও ছাইডত আছে ধুনীয়া ধুনীয়া শাৰী শাৰী ফুলগছবোৰৰ নাম নাজানো জোপোহা গছ তাৰপিছত এইফালে ছাইডলৈ আৰু এটা ঘৰ আছে আৰু সেইটো হৈছে আমাৰ ঘৰ এইটো হৈছে আমাৰ এই ঘৰ মানে খুৰীহঁতৰ ঘৰ এই কাম ফিনিছ হ'ল আমাৰ আজিৰ কাৰণে আৰু সেইকাৰণে এতিয়া চাফ চিকুণ কৰি আছোঁ এতিয়া কাম কৰি ফিনিছ হৈ গ'ল এতিয়া আমি গা ধুবলৈ যাম গা ধুই উঠি আমি যাম আইতাহঁতৰ ঘৰলৈ আইতাহঁতৰ সেইফালে আছে মথাউৰি ফুৰি আহিম বহুত মজা লাগিব য়েছ গা পা ধুই আহি গ'লোঁ ৰেডি হৈ মানে গা পা ধুই আজৰি আৰু এতিয়া অলপ দেৰিকৈ যাম আইতাৰ ঘৰলৈ আইতাৰ ঘৰ আমাৰ ঘৰত মানে অলপ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেইকাৰণে ইমান আৱাজ দি আছে চৰি ফৰ ডেট নাই নহয় কি লাগিলে য়েছ This is from outfit for today. It's a black suit, it's popping. Okay. আমি আইতাহঁতৰ ঘৰত আহি আছোঁ ইয়ে তলপ বৈ দিম হৈ যাব এখন হাতে চাইকেল চলাই এইখনতে চাইকেল চলাই এখন হাতে হেৰি কৰা বহুত কষ্ট মানে সেইকাৰণে বেছি নকৰোঁ বাই বাই এই আমি আহি আইতাৰ ঘৰ পালোহি এয়া মোৰ আইতাৰ ঘৰ বলক মই আপোনালোকক আজি দেখাম মোৰ আইতাহঁতৰ বাৰীখনত কি কি আছে লেটছ এয়া হৈছে জাতিলাও এয়া লাই শাক ফুলিলে এয়া হৈছে কণ বিলাহী আমাৰ আইতাহঁতৰ ঘৰত জাতিলাওজোপা মানে এটা জাতিলাও ইমানেই ডবল হৈছে মানে ৰ'ব দেখাই আছোঁ জাতিলাওটো That's it. चलिए दिखाते हैं जातिलाओ ये देखिए मुटकी रंग ये कितना बड़ा है
ইয়াতে যোৱা প্ৰকাণ্ড আছে ঔটেঙাৰ গছ আৰু এইফালে বহুত ভলুকা বা বিজুলী বা আৰু কি কিবা আছে বিজুলী বা য়েছ যোনজোপা ক্ষীণ আৰু আটাইতকৈ জল্দি জল্দি দীঘল হয় সেইজোপাক কয় বিজুলী বা বেট গছ বেট গুটি লাগিছে নেকি কমেণ্ট কৰিবা বেট গুটি আপোনালোকে যদি খাই পাইছে ক'ব আমাক বেট গুটি এনেকুৱা এটা বস্তু যিটো খালে বহুত জিভাখন ডাঠ হৈ যায় একো টেষ্ট নাই টেষ্টলেছ কিন্তু তথাপিও আমি খাওঁ আমি যাম এতিয়া পথাৰলৈ আৰু আপোনালোকে আছামিজ চাওক এয়া হৈছে আছামিজ ষ্ট্ৰবেৰী আৰু পথাৰত বহুত পায় এয়া পকি ৰহৈ গৈছে আৰু অসমীয়া কি বুলি কয় গৰখীয়া গুটি নেকি যেতিয়া পথাৰত গৰু চৰাবলৈ গৰখীয়াবিলাক আহে গৰখীয়াবিলাক সিহঁতি মানে ভোকতে একো খাব নাপায় গুটিবিলাককে খাই দিয়ে সেইকাৰণে এইবিলাকৰ নাম হৈছে গৰখীয়া গুটি আৰু আমাৰ ভাইটিয়ে এইটো মানে কি नाम এটা দিলে সেইটো হৈছে আসামিজ ষ্ট্ৰবেৰী और ये देखिए कैसे एक सपड़ा के ऊपर एक बांह गस लटकी हुई है लटका नहीं मतलब गज रहा है बिलंगनी वाओ की धुनिया सेउजिया रंगर बिलंगनी এইখিনি যদি গাল লাগে বহুত জ্বলি যায় মানুহে মানে আমাৰ আসামিজ যোনটো ৰাইচ বিয়াৰ তাত যোনটো পিঠা বনায় ন এই বিলংগনি দিয়ে তেতিয়া মানে নাচা সসৰ जाता है Yes, ইয়াত আমি ভূতৰ এখন শৰ্ট ফিল্ম বনাম সেইখন শ্বুটিং কৰিব আহিম আমাৰ ভূতৰ শৰ্ট ফিল্মখনৰ নাম কি দিবি কালেণ্ডাৰ চাবলৈ ৰেডি হৈ থাকক আমি কেলে নবনাম আমাৰ পুৰণা বাৰীত গৈ বনামগৈ আমাৰ সেই বাৰীখনত মানে ভূত থকা কাৰণে আমি গাঁৱৰ পৰা গুচি আহিলোঁ আমি চহৰত থাকোঁ এতিয়া মানে আগতে এখন বহুত ডাঙৰ জংঘল আছিলে আগতে ইয়াত ছোৱালীজনী যদি সেউজীয়া চাব মন আছে কাম টু আৱাৰ মানুহে কি বুলি ভাবিছে আমি ৰাস্তাত ব্লগিং কৰে মানে পথাৰত মানুহে ৰাস্তাত কৰে ধুনীয়া ধুনীয়া ঠাইত ব্লগিং কৰে আৰু আমি ক'ত কৰোঁ ব্লগিং পথাৰত কোনোবা হাগি থৈ গৈছে নি পথাৰত চাই ল'ব লাগিব ট্ৰেক্টৰ আহি মানে ৰাস্তাত গোটেই ধূলি কৰি দিছে আমি লেটছ বাই